নমস্কাৰ আজি কচু আৰু ৰঙালাওৰ এখন চব্জি বনাম ইয়াৰ বাবে কচু কেইডালমান লৈছো ফুল এটা নহৰু আদা কঠালৰ গুটি পিয়াজ আলু ৰঙালাও আৰু অমিতা এফাল এতিয়া আটাইখিনি কাটি লম চব্জিখিনি কাটি ধুই ললো এতিয়া কেৰাহীখন গৰম হৈছে ইয়াত তেল দি দিছো পাঁচফোৰণ দিলো অলপ পিয়াজ এটা কাটি লৈছো এইখিনি দি দিলো পিয়াজখিনি ৰঙা হোৱালৈকে ভাজি জলকীয়া 4টা দি দিছো এতিয়া চব্জিখিনি আটাইখিনি ইয়াত দি দিলো নিমখ দি দিছো হালধি গুড়ি দিলো এইবাৰ এচামুচ ধনিয়া গুড়ি দিলো আৰু কাটি লোৱা আদা নহৰুখিনি ইয়াত দি দিছো এতিয়া মই ঢাকনিখনেৰে ঢাকি ৰাখিম অলপ সময় লাৰি এইফালে কেৰাহী এখনত বাদাম কেইটামান ভাজি লম আৰু শেষত মই এই বাদামখিনি চব্জিখনত মিহলাই দিম এতিয়া মই ঢাকনিখন গুচাই দিছো আৰু চব্জিখিনি এবাৰ লাৰি চালো এইবাৰ মই গৰম পানী অলপ ইয়াত দি দিছো আৰু পানীখিনি দিয়াৰ পিছত অলপ সময় লাৰি মই পুনৰ ঢাকনিৰে ঢাকি ৰাখিম অলপ সময় 10 মিনিট পিছত ঢাকনিখন খুলি দিছো মই এতিয়া আৰু এইখিনি প্ৰায় হৈ গৈছে মোৰ ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট বক্সত জনাব আৰু লাইক শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চব্জিখন এতিয়া মোৰ হৈ গল আৰু ভাজি থৈ দিয়া বাদামখিনি ইয়াত মই দি দিছো তেনেহলে আজিলৈ এৰিছো পুনৰ অন্য এটা ৰেচিপি লৈ আহি আছো ধন্যবাদ